বন্ধুসকল পাৰ্বতী মন্দিৰ চাব আহিছিলোঁ আৰু আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ বিহু নাচনী বিহু নাচি আছে দেখি আছে আপোনালোকে আৰু সেইকাৰণে ভিডিঅ' শ্বট এটা লৈ ল'লোঁ আপোনালোকে চাই ল'ব চাওক কিমান সৰু সৰু নাচনী একদম দেখিলে কিবা বেলেগ ধৰণৰ মৰম লাগিছে আৰু এনেকুৱা পৰিৱেশ দেখিব পাওঁ আমি এক বছৰৰ মূৰত বহাগ মাহত চাওক কেনেকুৱা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে আপোনালোকে দেখিছে সৰু ডাঙৰ সকলোৱে মিলি কেনেকুৱা ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে আৰু বিহুৰ কম্পিটিশ্যনৰ কাৰণে ৰেডি হৈ আছে কেনেকুৱা লাগিছে বিহু আজিৰ পৰা আৰম্ভ কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে মেডাম ভাল লাগিছে বন্ধুসকল আমি পাৰ্বতী মন্দিৰ চাই আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ বহুত ধুনীয়া আৰু নাচনী আৰু তাত ৰখি দেখা পালোঁ যে পৰিৱেশ এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে যিহেতুকে বিহুৰ বতৰ সৰু সৰু ধুনীয়া আৰু নাচনী এক লগ হৈ আছে সেইকাৰণে ভিডিঅ' অলপমান কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিহেতুকে বিহুৰ বতৰ আপোনালোকে চাই কিনে ভাল পাব বাকী আমি যি উদ্দেশ্যত আহিছিলোঁ বালিপাৰালৈ পাৰ্বতী মন্দিৰ চাবৰ কাৰণে সেই ভিডিঅ'টো এডিটিং কৰিব বাকী আছে আৰু আজি এডিটিং কৰি আপোনালোকক কালি দেখুৱাবলৈ চেষ্টা কৰিম তো বন্ধুসকল যদি এই ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব এতিয়া বাই বাই